হাই গাইস বহুত চেষ্টা কৰি চেনেলটো ৰিকভাৰ কৰিছো এই চেনেলটোৰ ইমেইল পাছৱৰ্ড সকলো পাহৰিছিলো মানে মোৰ আগৰ মোবাইলটো বেয়া হৈছিল হে বেটাত সকলো ডেটা থাকি গৈছিল বাৰু যি কি নহওক আজি মই আপোনালোকৰ বাবে লৈ আহিছো 2024 চনত অসমৰ টপ 10 ফ্ৰেছ ইউটিউবাৰৰ লিষ্টসমূহ সহক ভিডিওটো আৰম্ভ কৰো নম্বৰ 10 থকা ইউটিউবাৰ গৰাকী হৈছে ভাস্কৰ দত্ত তেওঁৰ চেনেলটোৰ নাম হৈছে পূৰ্বাঞ্চল চেনেলটোৰ বৰ্তমান সাবস্ক্ৰাইবাৰ পৰিমাণ হৈছে 390 কে অৰ্থাৎ 3,93,000 আৰু তেওঁ ভিডিও আপলোড কৰিছে 779টা তেওঁ চেনেলটো জনপ্ৰিয় হৈছিল যেতিয়া তেওঁ ৰাষ্ট্ৰীয় ভ্ৰমণৰ ভিডিও বা ব্লগ আপলোড কৰিছিল তেওঁ বৰ্তমান নৰ্থ ইষ্টৰ বিভিন্ন জায়গাত যায় আৰু সেই ভিডিওসমূহ আপলোড কৰি থাকে নম্বৰ 9 থকা ইউটিউবাৰ গৰাকীৰ নাম হৈছে মনোজ ভাই তেওঁ ইউটিউব চেনেলটোৰ নাম হৈছে আকৌ মনোজ ভাই তেওঁ চেনেলটোৰ সাবস্ক্ৰাইবাৰ পৰিমাণ হৈছে 6,64,000 আৰু তেওঁ ভিডিও আপলোড কৰিছে 832টা তেওঁ ফেমিলি ব্লগ আপলোড কৰে লগতে তেওঁ বিভিন্ন কন্ট্ৰভাৰ্চিটো হুমাই থকা দেখিবলৈ পোৱা যায় তথাপিও কিন্তু এইবোৰ নেওচি কন্টিনিউ ভিডিও আপলোড কৰি গৈ আছে আৰু মানুহৰ পৰা বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে গাইস আপোনালোকক এটা কৈ থওঁ ভিডিও আপলোডৰ ক্ষেত্ৰত অলপ খেলিমেলি হ'ব পাৰে মানে ভিডিও আপলোডৰ ডাটাৰ ওপৰত তো এইটো ভিডিও মই আগত স্ক্ৰিপ্টটো লিখিছিলো পিছত এতিয়া ভয়েস ওভাৰ কৰি দিছো এইটো খেলিমেলি হ'ব পাৰে এইটো টেনচন ল'বলগীয়া নহয় দুই এটা মিছ হ'ব পাৰে ভিডিও আপলোড তো আহক এতিয়া 8 নম্বৰ ইউটিউবাৰ জনৰ নাম চাওঁ 8 নম্বৰ স্থানত থকা ইউটিউবাৰ গৰাকীৰ নাম হৈছে নীলোৎপল চলিহা তেওঁৰ চেনেলটোৰ নামো হৈছে নীলোৎপল চলিহা তেওঁৰ চেনেলটোৰ বৰ্তমান সাবস্ক্ৰাইবাৰ পৰিমাণ হৈছে 7,54,000 আৰু ভিডিও আপলোড কৰিছে 14টা তেওঁ ব্লগসমূহ আপলোড কৰে বিশেষকৈ সেলিব্ৰিটিসমূহ কেন্দ্ৰ কৰি আৰু তেওঁ প্ৰত্যেকটো ভিডিওত 20,000 ওপৰত ভিউজ লাভ কৰিবলৈ সক্ষম হৈছে 7 নম্বৰত থকা ইউটিউবাৰ গৰাকীৰ নাম হৈছে মিষ্টাৰ ৰাজা তেওঁৰ চেনেলৰ আৰ্টত লিখিছে অসমৰ একমাত্ৰ হাস্যমধুৰ ৰোষ্টিং চেনেল য'ত কোনো বেয়া শব্দৰ অনুমতি নাই সো আপোনালোকে গম পালে যে এইটো এটা ৰোষ্টিং চেনেল তেওঁৰ মুঠ সাবস্ক্ৰাইবাৰ পৰিমাণ হৈছে 8,73,000 আৰু ভিডিও আপলোড কৰিছে 550টা ভিউজ ঠিক ঠাক আহে কিন্তু সাবস্ক্ৰাইবাৰ হিচাপত অলপ কম তেওঁ এভাৰেজ ভিউজ হৈছে 25,000 নম্বৰ 6 থকা ইউটিউবাৰ গৰাকী হৈছে আসামিজ মিক্সাৰ তেওঁৰ আৰু এটা চেনেল আছে নামটো হৈছে ভুখন পাঠক আসামিজ মিক্সাৰ চেনেলটোৰ সাবস্ক্ৰাইবাৰ পৰিমাণ হৈছে 9,18,000 আৰু ভিডিও আপলোড কৰিছে 15টা আৰু তেওঁৰ এভাৰেজ ভিউজ হৈছে 70,000 তেওঁ বিভিন্ন ঠাইত ভ্ৰমণ কৰি হেহু ব্লগ আপলোড কৰে তেওঁ চেনেলটো প্ৰথমতে সেলিব্ৰিটিসকলক মাতি প্ৰেংক কল কৰাইছিল কিন্তু বৰ্তমান সেই নিউজটো বদলাই ব্লগ আপলোড কৰি আছে আহক এতিয়া 5 নম্বৰত থকা ইউটিউবাৰজনৰ সৈতে চিনাকি হওঁ অসমৰ ইউটিউবাৰসকলৰ ভিতৰত 5 নম্বৰত থকা ইউটিউবাৰজন হৈছে বিকাশ chetry আৰু তেওঁৰ পপুলাৰ ইউটিউব চেনেলটোৰ নাম হৈছে আই লাভ ট্ৰেভেল এণ্ড ফুড য'ত তেওঁৰ সাবস্ক্ৰাইবাৰ পৰিমাণ হৈছে 1.26 মিলিয়ন আৰু ভিডিও আপলোড কৰিছে 915টা এই চেনেলটো বৰ্তমান মোটো ব্লগ আপলোড কৰি আছে তেওঁৰ আন এটা চেনেলৰ নাম হৈছে বিকাশ ফেক্টৰী এই চেনেলটোৰ সাবস্ক্ৰাইবাৰ পৰিমাণ হৈছে 2,79,000 আৰু ভিডিও আপলোড কৰিছে 118টা নম্বৰ 4 থকা ইউটিউবাৰ গৰাকী হৈছে বি বয়স তেওঁৰ ঘৰ হৈছে বাক্সা জিলাৰ গুৰেশ্বৰত বৰ্তমান তেওঁৰ সাবস্ক্ৰাইবাৰ পৰিমাণ হৈছে 2.18 মিলিয়ন আৰু মাত্ৰ কেৱল 197টা ভিডিও আপলোড কৰিছে তেওঁ বৰ ৰখাল ব্লগ আপলোড কৰে সেয়েহে তেওঁ কম ভিডিও আপলোড কৰি যথেষ্ট সাবস্ক্ৰাইবাৰ লাভ কৰিবলৈ সক্ষম হৈছে নম্বৰ 3 দখল কৰিবলৈ সক্ষম হৈছে ভয়েস আসাম নামৰ ইউটিউব চেনেলটোৱে এই চেনেলটোৰ মুখ্য আকৰ্ষণ হৈছে Telsura নামৰ এজন সৰু ল'ৰা এই চেনেলটোৰ সাবস্ক্ৰাইবাৰ পৰিমাণ হৈছে 2.3 মিলিয়ন আৰু ভিডিও আপলোড কৰিছে 642টা এই চেনেলটোৰ এভাৰেজ ভিউজ হৈছে 2,50,000 নম্বৰ 2 থকা অসমৰ এজন ষ্টাৰ ইউটিউবাৰ হৈছে ডিম্পু বৰুৱা আৰু তেওঁৰ দুটা চেনেল আছে এটা চেনেল হৈছে ডিম্পু বৰুৱা য'ত তেওঁৰ সাবস্ক্ৰাইবাৰ পৰিমাণ হৈছে 2 মিলিয়ন আৰু ডিম্পুছ ব্লগত আছে সাবস্ক্ৰাইবাৰ 3.04 মিলিয়ন আৰু ডিম্পু ব্লগছত এভাৰেজ ভিউজ লাভ কৰে 3,50,000 তেওঁ এই চেনেলটোৰ 814টা ভিডিও আপলোড কৰিছে অসমৰ 1 নম্বৰ ইউটিউবাৰজন হৈছে আৰজি বাকিৰলিছ বহুতেই নাজানে এইটো এটা অসমৰ চেনেল বুলি তেওঁ 2D এনিমেশ্যন ভিডিও আপলোড কৰে আৰু কোৱালিটি কন্টেন্টৰ বাবে কেৱল মাত্ৰ 18টা ভিডিওতে 3.93 মিলিয়ন সাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিবলৈ সক্ষম হৈছে তো আজিৰ ভিডিওটো ইমানেই আপোনালোকৰ যদি ভিডিওটো ভাল লাগিলে তেনহলে এটা কমেন্ট কৰিব আৰু লাইক কৰিব সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ সো মাচ গাইজ সি ইউ এগেইন বাই বাই